হেই নমস্কাৰ বন্ধুসকল, মই পাৰ্থ। আজি আমি কথা পাতিম পৃথিৱীৰ ভিতৰত এখন আচৰিত দেশ চাউথ কোৰিয়াৰ বিষয়ে। ব'লক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই বহুদিন ধৰি ভিডিঅ' আপলোড কৰা নাই, তাৰ বাবে সৰি। বন্ধুসকল, আজি আমি কথা পাতিম চাউথ কোৰিয়াৰ বিষয়ে। এই দেশখনৰ কেপিটেল হ'ল ছিউল আৰু ইয়াত অফিচিয়েল লেংগুৱেজ হ'ল চাউথ কোৰিয়ান। এই দেশখনৰ সম্পূৰ্ণ জনসংখ্যা হ'ল 5,13,00,000, যোনটো আমাৰ অসমৰ সমানেই হ'ব। এই দেশৰ লোকসকল টেকন'লজিৰ ক্ষেত্ৰত বহুত আগবঢ়া আৰু পৃথিৱীৰ চবতকৈ বেছি ইণ্টাৰনেট স্পীড ইয়াতে পোৱা যায়। চাউথ কোৰিয়া দেশখনত প্লাষ্টিক চাৰ্জাৰীৰ কেপিটেল বুলিও জনা যায় আৰু ইয়াত বহুত সংখ্যক টুৰিষ্টে কেৱল প্লাষ্টিক চাৰ্জাৰী কৰিবলৈ যায়। সেইকাৰণে এই দেশখনৰ সকলোখিনি জেগাতে প্লাষ্টিক চাৰ্জাৰী ক্লিনিক খুলি থোৱা আছে। যেনেকৈ আমাৰ দেশৰ এভাৰেজ ইণ্টাৰনেট স্পীড 6 পৰা 7 Mbps, তেনেকৈ চাউথ কোৰিয়াৰ একেবাৰে কম ইণ্টাৰনেটৰ স্পীড হৈছে 26 Mbps, মানে পাৰ ছেকেণ্ড হ'ব 12 পৰা 13 MB। চাউথ কোৰিয়াৰ গান গেংনম ষ্টাইল গানটো ইউটিউবত 2012 চনৰ পৰা বহুত বছৰলৈ 1 নম্বৰ স্থানত যোৱা ভিডিঅ' আছিল। এতিয়া এই গানটো ডেছপাচিটো ছংটোৱে বিট কৰিলে। চাউথ কোৰিয়াৰ মানুহবিলাকৰ মাজত বহুতো অন্ধবিশ্বাসো পোৱা যায়। চাউথ কোৰিয়াৰ মানুহবিলাকে ৰাতি কেতিয়াও চিলিং ফেনৰ তলত নুশুৱে, কাৰণ তেওঁলোকে ভয় কৰে যে তেওঁলোকৰ গাত যদি ফেনখন সৰি পৰে তেতিয়া কি হ'ব। চাউথ কোৰিয়াৰ মানুহবিলাকে 4 নম্বৰটো বহুত অশুভ বুলি ভাবে, সেইকাৰণে তেওঁলোকে কেপিটেল লেটাৰ F টো ব্যৱহাৰ কৰে। আমি সকলোৱে দেখি থকা কোম্পানী ছেমছাং, LG, হুণ্ডাই, এই কোম্পানীবিলাক চাউথ কোৰিয়াৰ হয় আৰু এই কোম্পানীবিলাকে চাউথ কোৰিয়াৰ GDP গ্ৰ'থ ৰেটত বহুত সহায় কৰিছে। চাউথ কোৰিয়াৰ মানুহবিলাকে নিজৰ কালচাৰ আৰু টেকন'লজিক বহুত ভাল পায়, সেইকাৰণে এই দেশৰ মানুহবিলাক বহুত ধনী হয় আৰু তেওঁলোকৰ লাইফষ্টাইল বহুত উন্নত হয়। চ' বন্ধুসকল, আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে আমাক এঘৰীয়া নকৰি অতি সোনকালে ছাবস্ক্ৰাইব কৰক। চ' গাইজ, আজিলৈ এৰিলোঁ, বাই। भला मोरी रामा भला तारी रामा भला मोरी रामा भला तारी